কি আছেনো? তই যে হাঁহৰ মাংস খাই ভাল পাওঁ, ঘৰত হাঁহ মাৰিছিলে, তাৰে তোলে অলপ লৈ আহিছোঁ। হাঁহৰ মাংস? বাহ, তোৰ হাতৰ হাঁহৰ মাংস যদি আজি বহুত দিনৰ পিছত ল'বলৈ পাম দেই। অ' গোপাল দা, তুমিও খোৱাহি আহা। মোৰজনী আনিব নহয়। এতিয়া যদি মই বেলেগৰ আনা খাওঁ, মোৰজনীয়ে থবহি মোক। কেনেকুৱা হৈছে বাৰু? বঢ়িয়া হৈছে বুজিছ। তোৰ হাতত কিবা যাদু আছে। তোৰ হাতৰ মাংসৰ সোৱাদটো বৰ ধুনীয়া লাগে। আৰু তই মোৰ ওচৰত থাকিলে মোৰ সকলো দুখ ভাগৰ নাইকিয়া হৈ যায়। আৰু গম পাৱনে, তোক সোনকালে ঘৰৰ পৰা লৈ আহিব লাগিব। তোক আৰু বাপেৰ ঘৰত ৰাখিব নোৱাৰি। কিয়? কি হ'ল আকৌ? তোৰ হাতত কিবা যাদু আছে, কৈছোৱে দেখোন। তই মোৰ ওচৰত থাকিলে মোৰ সকলো দুখ ভাগৰ নাইকিয়া হৈ যায়। হয় নেকি? সেইকাৰণে লৈ আহিম আৰু তোৰ মোৰ নিজৰ কৰি। হয় নেকি? ইয়াত আকৌ মোৰ ভাগৰো মাংস আছে। মই তোৰ লগত খাম বুলিহে লৈ আনিছিলোঁ। মই গম পাইছোঁ নহয়। সেইকাৰণে তই ভাল পোৱা পিচকেইটা মই এতিয়াও থৈ দিছোঁ। শুন, এগৰা খা। হেই, কোনোবাই দেখিব। দেখিলে দেখক আৰু। নিজৰ মানুহজনে ভাত এগৰা খুৱাই দিলে কিনো মহাভাৰতখন সদু হ'ব। শুন।